Hey guys, welcome to Chef Momta's Kitchen. আজি আমি আপোনালোকক দেখাম মছলা চিকেন বনোৱা। যদিহে ভিডিওটো চাই ভাল পায়, লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট বক্সত জনাব যে ভিডিওটো কেনেকুৱা হৈছে। So guys, আহক ভিডিওটো ষ্টাৰ্ট কৰো আৰু প্লিজ লাষ্টলৈ চাব। আজি আমাক চিকেনটো বনাবলৈ যি ইনগ্ৰেডিয়েন্টছ লাগিব তাৰে লিষ্ট। প্ৰথমতে আমি চিকেনটো মেৰিনেট কৰিবৰ কাৰণে নিমখ দিম। হালধি দিম, আদা নহৰু পেষ্ট দি দিম, পিঁয়াজৰ পেষ্ট দি দিম, ক্ৰীম দি দিম, জিৰা পাউডাৰ দি দিম, ধনিয়া পাউডাৰ দি দিম, ৰেড চিলি পাউডাৰ দি দিম আৰু লগতে চিকেন মছলা আৰু এড কৰিম ব্লেক পেপাৰ। ইয়াৰ পাছত আমি চপড অনিয়নছ দি দিম আৰু অলপ কেঁচা মিঠাতেল। ভাল ধৰণে সববোৰ মিক্স কৰাৰ পাছত আমি 1 ঘণ্টা বা আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম। যিমান দেৰিলৈ আমি চিকেন মেৰিনেট কৰি থব সিমানে খাবলৈ ভাল হয়। চিকেনটো মেৰিনেট হ'বলৈ ৰাখি থৈ দিলোঁ। এতিয়া আমি কেৰাহীটো গৰম কৰি অলপ তেল ঢালি দিম। তেলটো অলপ গৰম হ'বলৈ দিম। তেলটো গৰম হোৱাৰ পাছত আমি অলপ কেঁচা জিৰা আৰু গলমৰিচ দি দিম। অপচনেল হয়, এইটো স্কিপ কৰিব পাৰে, প্ৰব্লেম নাই। ইয়াৰ পাছত আমি দি দিম তেজপাত আৰু শুকান জলকীয়া। তাৰ পাছত আমি ভালদৰে ফ্ৰাই কৰি ল'ম। পিঁয়াজটো ফ্ৰাই হোৱাৰ পাছত আমি আদা নহৰু পেষ্টটো দি দিম। আদা নহৰু পেষ্টটো দি পিঁয়াজৰ লগত অলপ দেৰি কাৰণে ফ্ৰাই কৰিম। আমি জ্বলা বেছিকৈ খাওঁ, চ' জ্বলাৰ পেষ্টটো দি দিছোঁ। যদি আপোনালোকে জ্বলা নাখায় তেতিয়াহ'লে নিদিলেও হ'ব। জ্বলাৰ পেষ্টটো একেবাৰে অপচনেল হয়। পিঁয়াজ আৰু মছলা যেতিয়া ফ্ৰাই হৈ যাব আমি আমাৰ মেৰিনেটেড চিকেনটো দি দিম। আমি চিকেনটো মেৰিনেট ফৰ 1 আৱাৰ কৰিছোঁ। তাৰ পাছত চিকেনটো আমি পিঁয়াজৰ পেষ্ট আৰু মছলাটোৰ লগত আমি ফ্ৰাই কৰিবলৈ কেৰাহীত দি দিছোঁ। এইটো আমি জাষ্ট মেৰিনেট কৰিছোঁ, বাট মেৰিনেট কৰাৰ পাছতো আপোনালোকে চাব পাৰে কালাৰটো ইমান ধুনীয়া হৈছে। প্লিজ এবাৰ আপোনালোকে ট্ৰাই কৰি চাব আৰু আমাক জনাব যে ৰেচিপিটো কেনেকুৱা হৈছে। এইয়া দেখিছে আপোনালোকে যে চিকেনটো আমি অলপ দেৰি ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰাৰ পাছত অলপ কভাৰ কৰি দিম চ' ডেট চিকেনটো ভালদৰে সিজি যাওক। 5-6 মিনিট মানৰ পাছত আমি কভাৰটো গুচাই দিম। এয়া আপোনালোকে দেখিছে যে চিকেনে পানী এৰা ষ্টাৰ্ট কৰিলে। ফ্ৰাই কৰা টাইমত আমি অলপ নিমখ দি দিম, কিয়কি মেৰিনেট কৰা টাইমত আমি চিকেনত অলৰেডি নিমখ দিছিলোঁ। ভালদৰে মিক্স কৰাৰ পাছত আমি ইয়াতে গৰম পানী দি দিম। গৰম পানী দিয়াৰ পাছত চিকেনটো আৰু ভালদৰে সিজি যাব। গৰম পানীটো দি আমি ভালদৰে সিজিবলৈ দিম আৰু 10 মিনিট মান। So guys, এয়া হৈ গ'ল আমাৰ মছলা চিকেন। যদিহে ভিডিওটো চাই ভাল পাইছে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট বক্সত জনাব যে কেনেকুৱা হৈছে। টিল দেন টেক কেয়াৰ, বাই বাই।